সুবিধা দিব পাৰে এতিয়া সেই কাৰণে এটা সেকশন যিবিলাক মেৰিটত আজি চাকৰি পাইছে আমাৰ এলপি ইউপিৰ কেইদিনমান পিছত চাকৰি হৈ আছে কমপ্লিট মেৰিট বেচিছত হ'ব ইয়াৰ আগত আমাৰ পিজিটি জিটি আৰু পিজিটি হৈ গ'ল তাতো মেৰিট বেচিছত হ'ল এতিয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড হ'ব আমি কৈছোঁ কি কোনো কম্প্ৰমাইজ কৰিব নালাগে মেৰিট বেচিছত চাকৰিটো দিব লাগে তো যিখিনিৰ মেৰিট আছে যিখিনি স্কিল আছে সেইখিনি গভৰ্ণমেণ্ট জবটো পাব ভেকেঞ্চি এলপিৰ কাৰণে আছিল 445টা ভেকেঞ্চি আছিল ইয়াতে লিখা আছে চাওক ইয়াতে এলপিৰ কাৰণে 445টা ভেকেঞ্চি আৰু ইউপিৰ কাৰণে 222টা ভেকেঞ্চি এইখিনি আছিল 667 মানে 667টা পোষ্ট এইখিনি আছিল টোটেল ভেকেঞ্চিৰ মানে এছইউ এপ্ৰুভেল এইখিনি 100% এছইউ এপ্ৰুভেল পাইছে তাৰপিছত যিমানখিনি ছাৰে কৈছে মানে 1000 হ'ব বুলি তো যিখিনি পোষ্ট ৰিমেইন ৰৈ গ'ল সেইখিনি পোষ্টৰ ভেৰিফিকেশ্যন বা এছইউ এপ্ৰুভেল আহিছে নে নাই এইটো অকল গভৰ্ণমেণ্টেহে জানিব গতিকে আপোনালোকে টেনশ্যন নকৰিব প্ৰমোদ বড়ো ছাৰে কোৱাৰ নিচিনাকৈ মেৰিটত চাকৰি হ'ব যিসকলৰ মেৰিট আছে বা যিসকলৰ কাট অফ গৈ পাব সেইসকল কেণ্ডিডেটে ইয়াতে চাকৰি পাব BTCত বা BTRত চাকৰি এতিয়া ধৰক 1000 কৈ আছে কিন্তু আমি জনামতে ইয়াতে আগত ফাৰ্ষ্টত যিটো এছইউ এপ্ৰুভেলৰ কাৰণে দিছিল 667 667টা পোষ্টৰ কাৰণে দিছিল এলপিৰ কাৰণে 445টা আৰু এমইৰ কাৰণে 222টা পোষ্ট আছিল এতিয়া যদি 1000 কৰিছে তেতিয়া ভাল যিসকল মানে অলপ কমৰ কাৰণে ৰৈ আছিল তেওঁলোকক ইয়াতে চাকৰি পাবলৈ সক্ষম হ'ব ধন্যবাদ